বৰ্তমান কাৰাগাৰৰ আলহী সুমি বৰা কাৰাগাৰতে কটাইছে দুৰ্বিষহ জীৱন দাইলৰ পানী আৰু ভাতেৰে ভৰাইছে পেট কাৰাগাৰত লগ পাইছে ডাক্তৰ সংগীতা দত্তক একালত আনৰ টকাৰে বিলাসী জীৱন কটোৱা সুমি বৰা এণ্ড কোম্পানী বৰ্তমানো কাৰাগাৰত সুমি বিশাল তাৰ্কিকৰ জামিন সন্দৰ্ভত ইতিমধ্যে মুখ্যমন্ত্ৰীয়েও কৰিলে মন্তব্য এতিয়াই জেলৰ পৰা নোলাই সুমি বিশাল তাৰ্কিক ডিব্ৰুগড় থানাত দিয়া এফআইআৰতহে জামিন লাভ কৰিছে বিশাল তাৰ্কিকে ডিব্ৰুগড়ৰ পৰা বৰ্তমান গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত থকা তিনিওকে অঘনে আৰক্ষীয়ে চুচৰাই ফুৰিছে আদালতলৈ কিন্তু জেলৰ কোঠৰীত ৰীল ৰাণী সুমিয়ে কেনেদৰে কটাইছে দিন ঠাণ্ডাত কঁপিবলৈ ধৰিছিল সুমি মিনিটে মিনিটে উপলব্ধি কৰিছিল জেলৰ জীৱন কেনে বুধবাৰে আদালতক জনাইছিল ঠাণ্ডা পোৱাৰ কথা সুমিৰ আপত্তিৰ পিছতে জেল কৰ্তৃপক্ষই যোগান ধৰিছিল কম্বলৰ জেলৰ ভিতৰতে সীমিত পৰিমাণৰ মেকআপো কৰে সুমিয়ে কেতিয়াবা চুবাই পান মছলা কাৰাগাৰত আবদ্ধ সুমি বৰাক প্ৰায় সংগ দিয়ে অন্য এগৰাকী চৰ্চিত কৈদী ডাক্তৰ সংগীতা দত্তই তুলনীয়া শিশু নিৰ্যাতনৰ অভিযোগত বহু আগৰ পৰা জেলত আবদ্ধ ডাক্তৰ সংগীতা দত্ত দুয়ো কথা পাতে জেলৰ ভিতৰত দুয়োকে দিয়ে সান্তনা নিজৰ নিজৰ কথা প্ৰকাশ কৰি দুখ কৰে কেতিয়াবা হাঁহি হাঁহিও সময় পাৰ কৰে দুয়ো কাৰাগাৰত কটোৱা ডাক্তৰ সংগীতা দত্তক প্ৰায়ে দেখা যায় জেলৰ বিভিন্ন অনুষ্ঠানত আগভাগ লোৱা সংগীতৰ চৰ্চা কৰা সংগীতাৰ সংগীতে প্ৰায়ে আমোদ দিয়ে জেলৰ কয়দীক নাচি ভাল পোৱা কৰিঅগ্ৰাফাৰ সুমি বৰা লাহে লাহে কাৰাগাৰত বাগৰিছে দিনো এতিয়া ডাক্তৰ সংগীতা দত্তৰ সংগীতত নাচিবলৈ আৰম্ভ কৰিবনে সুমি বৰাই দুখৰ মাজত অকণমান সুখ বিচাৰি জেলতে আকৌ নৃত্য জীৱন আৰম্ভ কৰিব নেকি সুমি বৰাই সেয়া লাহে লাহে জানিবলৈ পোৱা যাব নিউজ ডেস্ক, দি কাষ্টুডিয়ান প্লাছ।